যে ফটোত দেখা পাই থাকে শিৱলিংগটো সঁচাকৈ ডাঙৰ সঁচাকৈ ডাঙৰ মানে সঁচাকৈ বহুত ডাঙৰ হয়। আপোনালোকে ফটোত যে দেখা পাই থাকে বহুত সৰু যেন পায়, কিন্তু মানে ইয়াতে আহিলে দেখা পাব কিমান ডাঙৰ সঁচাকৈ মানে ওপৰলৈ চালে মানে একদম মানে চাবই নোৱাৰি আৰু এনেকুৱা। আৰু মই বহিছোঁ মুনুৰ ওপৰত, চাই পেলাই চাচোন কাৰ ওপৰত বহিছোঁ মই ডাঙৰ বাচ্চা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাস্তৱ ব্লগ। আৰু মোৰ পাছফালে দেখা পাইছে এইটো মহামৃত্যুঞ্জয় মন্দিৰ। আৰু বহুত দিনৰ পৰা আহিম বুলি আশা কৰি আছিলোঁ। আজি ফাইনেলি মানে কি বহুত দেৰি, মোটামুটি 4-5 ঘণ্টা মূৰত আজি ফাইনেলি আহি পাইছোঁ এই মহামৃত্যুঞ্জয় মন্দিৰটো। আজি তাত গৈ পেলাই ধুনীয়াকৈ সুন্দৰ ভিডিঅ' বনাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। তেতিয়াহ'লে বলক তালৈকে গৈ আছোঁ। এতিয়া চাকি ধূপ কিবা কিবি কিনিব। জিতেন্দ্ৰ ভাইও মোৰ লগত আছে, মানে জিতেন্দ্ৰ ভাইতো থাকবই মোৰ লগত। মই য'ত যাওঁ জিতেন্দ্ৰ ভাই থাকে, এইটো আপোনালোকে ভিডিঅ'ত দেখা পায়ে থাকে। চ' এতিয়া মন্দিৰত চাকি ধূপ কিনিম, চ' ইয়াৰ পৰা মন্দিৰত যাম। তেতিয়াহ'লে বলক আৰু বেছি দেৰি নকৰোঁ, কাৰণ বহুত কিবা একদম মনটো বহুত কিবা বেলেগ লাগি আছে। চ' মন্দিৰত যাওঁ লাগি আছে। চ' বলক তেতিয়াহ'লে ধুনীয়াকৈ মুখ হাত ধুই ল'লোঁ, মুখ হাত ধুই পেলাই ধুনীয়াকৈ গামচা লৈছোঁ। এতিয়া গামচা লৈ পেলাই আমি সুন্দৰকৈ এতিয়া মৃত্যুঞ্জয় মন্দিৰত গৈ আছোঁ। আৰু ইয়াতে চাওক, এয়া মন্দিৰটো ধুনীয়াকৈ ফটো বনাই পেলাই ধুনীয়াকৈ বাইদেউতে বান্ধি থৈ দিছে। ইয়াতে কোনোবাই যদি কিনে ইয়াৰ পৰা কিনিব পাৰে, আৰু ইয়াৰ পৰা চাকি ধূপ মানে যি লাগে ইয়াৰ পৰা লৈ পেলাই মন্দিৰত যাব পাৰে। চ' আমাৰো এতিয়া কিবা কিবি কিনি আছে, চাতি তাতি ধূপ চুপ। চ' ইয়াৰ পৰা তাতে গৈ আছোঁ মন্দিৰত, একেবাৰে মন্দিৰত লগ পাই আছোঁ। এইফালে আমি এতিয়া চাতি ধূপ লৈ লৈছোঁ, ধুনীয়াকৈ চাতি ধূপ লৈ পেলাই সেইফালে গৈ আছোঁ মন্দিৰত। এতিয়া জোতা ধুনীয়াকৈ যিখন দোকানৰ পৰা আমি চাতি ধূপ লৈছোঁ, সেই দোকানখনতে আমি ধুনীয়াকৈ চেণ্ডেল জোতা সলকাই পেলাই থৈ আহিছোঁ। যেতিয়া মানে কি থালখন দিম তেতিয়া আকৌ আৰু লৈ যাম। চ' এতিয়া মন্দিৰটোত গৈ আছোঁ। এতিয়া দেখা পাইছে মোৰ পিছফালে এইটো কিমান ডাঙৰ শিৱলিংগ, এইটো দেখা পাইছে। আমাৰ ভাগ্যখন মানে কি ইমানেই ভাল যে কি আজি সঁচাকৈ বহুত মানুহ নাই। আৰু কিন্তু অন্যদিনা যিমান লাইন হৈ থাকে, আজি দেখা পাইছে একদম মানুহ নাই সেনেকৈ। চ' আমাৰ সঁচাকৈ কিবা ইমান কষ্ট কৰি ইমান দূৰৰ পৰা আহিছোঁ আমি, সঁচাকৈ লাইন চাইন নাই। এতিয়া ধুনীয়াকৈ আমি ইয়াতে সেৱা চেৱা কাঢ়িব, সেৱা চেৱা কাঢ়া হোৱাৰ পিছত আমি এটা ধুনীয়াকৈ মিউজিয়াম এটা আছে, মিউজিয়ামটো চোৱাৰ কাৰণে চেষ্টা কৰিম। কিন্তু মিউজিয়ামটো যদি চাব নোৱাৰোঁ, তেতিয়াহ'লে ৰুমটো লৈ কিনে থকাৰ ব্যৱস্থা কৰিব লাগিব। আৰু এইটো চাওক, মই মহামৃত্যুঞ্জয় মন্দিৰটো ধুনীয়াকৈ দেখাই দিছোঁ। এইটো চাওক কিমান সুন্দৰ আৰু সঁচাকৈ কিমান ডাঙৰ। আপোনালোকে যিসকলে আহিছে সেইসকলে দেখা পাইছে, আৰু যিসকলে অহা নাই এই ভিডিঅ'টোত চাব। সঁচাকৈ ইয়াতে আহিব, সঁচাকৈ বহুত ভাল লগা। আৰু মন্দিৰটো এয়া মই দেখাই দিছোঁ, চাওক মন্দিৰটো চাৰিওফালৰ দৃশ্যটো মই এবাৰ দেখাই দিছোঁ। চাওক এই এটা মন্দিৰ আছে সেইফালে, তাৰপিছত এইটো মেইন মন্দিৰটো, আৰু সেইফালে আছে হোম যজ্ঞ। চাওক কিমান ধুনীয়া। আৰু মানুহ আজি বহুত মানুহ নাই, কিন্তু আগতে বহুত মানুহ আছিল। সঁচাকৈ বহুত ভাল লগা আছে। এই দাদাজনৰ লগতে আমি আজি এই মহামৃত্যুঞ্জয় মন্দিৰটোত আহিছোঁ। আৰু এই দাদাজনে মানে কি আমাক ইয়াতে মানে ধুনীয়াকৈ ৰখি আছে, কাৰণ আমাৰ ইয়াতে যেতিয়া মানে কি সেৱা চেৱা কাঢ়া হ'ব, সেৱা চেৱা কাঢ়া হোৱাৰ পিছত ধুনীয়াকৈ আমি ফটো উঠিম। ফটো উঠাৰ পিছত এই দাদাই মানে এটা ইয়াতে মিউজিয়াম থকা বুলি কৈ আছে। সেই মিউজিয়ামটোত আমি মানে কি চাম, গোটেইখিনি বস্তু কি আছে, সেই গোটেইখিনি বস্তু চাম, আপোনালোককো দেখাম। এই দাদাজনে সঁচাকৈ বহুতখিনি আমাক হেল্প কৰিছে। আৰু ইয়াৰ পৰা আমি য'ত মানে কি ৰুম ল'ম, সেই ৰুমৰ পৰা আৰু কালি দাদাই মানে কি বৰদোৱাত যাব। সেই বৰদোৱাত মানে আমাক সুন্দৰকৈ লৈ যাব, আৰু লৈ আহি পেলাই ষ্টেচনত থ'ব। আৰু মানে কি এটা সঁচাকৈ মানে কি ইমানখিনি ভাল লাগিছে যে কি ইয়াতে আহি পেলাই, কাৰণ দাদাক লগ পাইছোঁ। দাদাই গোটেইখিনি কথা কৈছে, অমুকত অমুক আছে। সঁচাকৈ বহুতখিনিয়ে ভাল লাগিছে। দাদাক লগ পোৱা সঁচাকৈ বহুত। কি নাম আপোনাৰ? ৰাজ ৰহমান। ঘৰ ক'ত? ইয়াতে নে আপোনাৰ? ইয়াতে নগাঁৱতে। ইয়াতে বহুত মানুহ হয় ন, কিন্তু আজি অলপমান কম আছে। আজি অলপ কম আছে। চ' আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। আৰু যিটো আমি মানে কি বৰদোৱাত যাম, সেই বৰদোৱাত যোৱা ভিডিঅ'টো এক্সট্ৰাকৈ বনাই দিম, আপোনাক মই পাৰ্ট 3 হিচাপত বনাই দিম। তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইটো যিটো মেইন মন্দিৰটোত মানে কি চাতি ধূপ জ্বলোৱাৰ একো মানে কি জ্বলাব দিয়া নাই। এতিয়া চাতি ধূপ যদি জ্বলাব লগা হয়, তেতিয়াহ'লে এইটো দেখা পাইছে, এইটো যিটো হোম যজ্ঞটো ৰখা আছে ইয়াতে, এই হোম যজ্ঞটোতে মানে চাতি ধূপ ধুনীয়াকৈ জ্বলাব লাগিব। আৰু মানে কি এই যে মেইন মন্দিৰটো আছে, মেইন মন্দিৰটোৰ যিটো মেইন দৰ্জাখন, সেই দৰ্জাখন সোমাই গ'লে আপোনালোকে প্ৰসাদ দিব পাৰিব। যদি যিসকলে মানে প্ৰসাদ লৈ আহে, সেই প্ৰসাদ দিব পাৰিব তাতে। এইবিলাক দেখা পাইছে, চাওক কিমানবিলাক চাতি ইয়াতেও জ্বলাইছে। আৰু মানে যেতিয়া মানুহ বেছি হয়, তেতিয়া মানে বাহিৰতে জ্বলাই দিয়ে। আৰু এতিয়া মানে মানুহ অলপ কম আছে, তো সেইকাৰণে ভিতৰত জ্বলাই আছে। এয়া চাওক কি সুন্দৰ পৰিৱেশ। আজি সঁচাকৈ লাইন চাইন নাই, কিবা এটা লাইন, মানুহৰ লাইনটো নোহোৱা কাৰণে কিবা এটা ভাল লাগিছে, একদম মজা। আৰু মই দেখাই দিছোঁ, অলপমান জুম কৰি পেলাই এয়া দেখাই দিছোঁ। চাওক এইটো হৈছে হেলিকপ্টাৰ পইণ্ট। যিসকলে মানে হেলিকপ্টাৰ লৈ পেলাই আহে ইয়াতে, সেইসকলেও মানে কি ইয়াতে হেলিকপ্টাৰখন ইয়াতে ধুনীয়াকৈ হেলিকপ্টাৰ পইণ্টত ৰাখি পেলাই ধুনীয়াকৈ এইফালে চাব পাৰে। চাওক
এইফালে মন্দিৰত আহিলে ইয়াতে হেলিকপ্টাৰ ৰাখিব পাৰে, যিসকলে হেলিকপ্টাৰ লৈ আহে। আৰু এয়া দেখা পাইছে মানে কি মন্দিৰত ইমান মানুহ আহে সঁচাকৈ, মানে কি যিমান ছাতি ধূপ ধূনা জ্বলাই আছে সেইবিলাক মানে কি তাত ভৰ্তি হৈ গ'লে ইয়াতে আনি পেলাই ইয়াতে বাহিৰত থৈ দিয়ে। ইয়াতে চাওক এইবিলাক জ্বলি পেলাই শেষ হৈ আছে। এয়া চাওক, কাৰণ ইমান মানুহ আহি ইমান চাকি ধূপ জ্বলাই সঁচাকৈ একদম মানে ভাবিবলগীয়া। কিন্তু আজি মানে কি যথেষ্টখিনি ভিৰ নাই যদিও মানে কি আছে, এয়া দেখাই দিছোঁ চাওক, আছে মানুহ, সিফালে গৈছে, ইফালে ছাতি জ্বলাই আছে। আৰু এতিয়া আমি ফাইনেলি দেখা পাইছে এতিয়া সেই মৃত্যুঞ্জয় সেই শিৱলিংটোত আমি এতিয়া বৰ্তমান সোমাইছোঁ। এতিয়া এইটো ৰাস্তাৰে গৈ এতিয়া মেইন দুৱাৰত সোমাব লাগিব। চ' দেখাইছোঁ চাওক কি সুন্দৰ। আপোনালোকে যে ফটোত দেখা পাই থাকে শিৱলিংটো সঁচাকৈ ডাঙৰ সঁচাকৈ ডাঙৰ, মানে সঁচাকৈ বহুত ডাঙৰ হয়। আপোনালোকে ফটোত যে দেখা পাই থাকে বহুত সৰু যেন পায়, কিন্তু মানে ইয়াতে আহিলে দেখা পাব কিমান ডাঙৰ সঁচাকৈ। মানে ওপৰলৈ চালে মানে একদম মানে চাবই নোৱাৰি আৰু এনেকুৱা আৰু মানে একদম ইমান সঁচাকৈ ইমান ভাল লগাব। আৰু আপোনালোকে ইয়াতে আহি পেলাই চাব, মানে বহুত ভাল লাগে। আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ সেই শিৱলিংটোৰ ওচৰত গৈ আছোঁ। এতিয়া বৰ্তমান উঠি আহিছোঁ মই ওপৰত। এতিয়া তাত গৈ পেলাই মই গোটেইখিনি বস্তু সুন্দৰকৈ দেখাই আছোঁ। আৰু শিৱলিংটো কিমান সুন্দৰ, ওপৰত পাৰ চৰাবিলাক ধুনীয়াকৈ আছে। আৰু মেইন মন্দিৰত যদি যায়, মেইন মন্দিৰত ছাতি জ্বলাব নোৱাৰে। আৰু এইফালে চাওক মন্দিৰতো মানে ধুনীয়াকৈ AC লগাই আছে। সঁচাকৈ অদ্ভুত বস্তু দেখা পালোঁ মই। মন্দিৰটোৰ ভিতৰত ধুনীয়াকৈ AC লগাই আছে, ইফালে আছে সেইফালে আছে, আৰু CCTV আছে। কেনেকুৱা লাগছে? ভাল লাগছে। মানে ইয়াতে অহা যিটো মানে কি আশা আছিল ইমান দিনৰ পৰা, আশাটো পূৰণ হ'ল আৰু ফাইনেলি। আৰু মন্দিৰটো চাওক, মন্দিৰটোৰ ভিতৰৰ পৰিৱেশটো মই ইয়াৰ পৰাই একবাৰ দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ। ইয়াতে আহিলে আপোনালোকে প্ৰসাদ দিব পাৰিব। এয়া চাওক কিমান সুন্দৰ ভিতৰৰ পৰিৱেশটো চাওক একবাৰ। আৰু ইহঁতে আহিল ফাইনেলি মন্দিৰৰ ভিতৰৰ পৰা। চ' ইয়াতে আহি পেলাই দাদাই এনেকৈ ফটা দি আছে। আৰু এইফালে চাওক ঘণ্টাটো আছে, ঘণ্টাটো বজাই থাকিব পাৰে, একদম সুন্দৰ। এতিয়া কৰ্ণহঁতেও ধুনীয়াকৈ ছাতি দি কিনে, বাহঁতে ধুনীয়াকৈ ছাতি দি কিনে ইয়াতে ফটো ল'ব, ফটো লৈ পেলাই ওলাই আহিব। আৰু এইটো চাব পাৰে, এইটো দান পাত্ৰ। ইয়াতে যদি কোনোবাই টকা পইচা দান কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে টকা পইচা দান কৰিব পাৰে। আৰু ইয়াতে মানে যথেষ্ট মানে বহুতকেইটা AC লগোৱা আছে, সেইকাৰণে মানে এই মন্দিৰটো মানে একদম বহুত সুন্দৰ ঠাণ্ডা হৈ থাকে। আৰু জিতেন্দ্ৰ ভাই কি কৈছে তাতে দৰগৰীয়াৰ সন্মুখত? ACটো মানে কি ACটো ঠাণ্ডা লৈ আছা? হ'ব নালগে। जय हो शंकरा आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला, तेरे नाम की ज्योत ने सारा हर लिया। আপোনালোকে যদি এই মানে মহামৃত্যুঞ্জয় মন্দিৰত যদি আহে তেতিয়াহ'লে ফটো উঠা মানুহৰ অভাৱ নাপাব। কাৰণ ইয়াতে মানে কি যিমানবিলাক মানুহ আছে চব ফটো কেৱল ফটো। আৰু আগৰ পৰাই দেখা পাইছে মিডিয়া, ফেচবুক মানে কি যিমান আছে, ফেচবুক, হোৱাটছআপ, টুইটাৰ চবতে আৰু মানে চব মানে কি এই শিৱলিংগৰ ফটো দেখা পাবই। তেতিয়াহ'লে আপোনালোকে আহিব, ইয়াতে ফটো উঠিব। এতিয়া মন্দিৰত আছে কাঢ়িলোঁ আৰু ফটো উঠিলোঁ, বহুত ফটো উঠিলোঁ। এতিয়া ফটো উঠি পেলাই এতিয়া তলৰ ফালে যাম আৰু মিউজিয়ামটোৰ সেইফালে যাম। চ' তেতিয়াহ'লে বলক। আৰু সঁচাকৈ বহুত ভাল লাগিছে আহি পেলাই। মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ আৰু ইয়াত প্ৰসাদ দিছে। ইয়াতে প্ৰসাদ মানে মন্দিৰৰ পৰা যদি ওলাই আহে আপোনালোকে ৰাস্তাৰ সন্মুখতে ধুনীয়াকৈ প্ৰসাদ দি দিব। আমি এতিয়া প্ৰসাদ লৈ লৈছোঁ, প্ৰসাদ খাম। আমি ইয়াৰ পৰা যাম, যাই পেলাই ধুনীয়াকৈ কিবা এটা খাম, খাই লৈ পেলাই ধুনীয়াকৈ ৰুম চাব লাগিব। আমি এতিয়া ৰুমটো চাম আৰু কালিলৈকে আমি বৰদোৱাত যাত্ৰা কৰিম। আৰু বৰদোৱাৰ ভিডিঅ'টো পাৰ্ট 3 হিচাপত আহিব। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। আৰু ইয়াৰে ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু এতিয়া আমি য'ৰ পৰা মানে ধূপ চাকি নিছিলোঁ সেই প্লেটকেইখন আৰু ইয়াতে দি দিলোঁ। তাৰপিছত জোতা চেণ্ডেল ধুনীয়াকৈ পিন্ধি ল'লোঁ এইবিলাক। আৰু মই বহিছোঁ মুনুৰ ওপৰত। চাই পেলাই চাচোন কাৰ ওপৰত বহিছোঁ মই, ডাঙৰ বাচ্ছা। আৰু আপোনাৰ ইয়াৰে জাগাবিলাক চাওকচোন, ইয়াৰ জাগাবিলাক চাওক, জাগাবিলাক একদম সুন্দৰ, মানে একদম গাঁৱলীয়া আৰু একদম গাঁৱলীয়া, একো টাউনীয়া নহয়। ইয়াতে যদি আপোনালোকে আহে, একো টাউনত আহিম বুলি নাভাব যে কি গাঁৱতে আছে এই মন্দিৰটো। আপোনালোকে যদি আহি পোৱা নাই, আৰু যিসকলে আহি পাইছেতো গমেই পাইছে, এই শিৱলিংগটো আমাৰ গাঁৱলীয়া জেগাতে আছে। আৰু জেগাটো সঁচাকৈ বহুত ধুনীয়া হয়, তো দেখাটো পাইছে আপোনালোকে। আমি এতিয়া টমটমত যাই আছোঁ। এখন হৈছে খ্ৰীষ্টানসকলৰ কবৰস্থান, আৰু সেই কবৰস্থানখনৰ নেক্সট ছাইডত দেখা পাব যে কি এইখন হৈছে মুছলমানসকলৰ কবৰস্থান। ইয়াত দেখাই দিছোঁ চাওক, মানে বহুত ডাঙৰ হয়, এইখন সৰু নহয়, বহুত ডাঙৰ হয়। এই চাওক মই দেখাই দিছোঁ, এইফালে আছে মুছলমানৰ আৰু এইফালে আছে খ্ৰীষ্টানৰ। চ' এয়াই আৰু।
আমি এতিয়া ফাইনেলি আহি পালোঁ ভাই ভাই হোটেল। এতিয়া ভাই ভাই হোটেলত ভাত চাত খাম। ভাত চাত খাই পেলাই এতিয়া ৰুমটো ল'ম ধুনীয়াকৈ। দাদাই আমাক ৰুমটো লোৱাত সহায় কৰিব। এতিয়া মোৰ পিছফালে আছে ভাই ভাই হোটেল। এতিয়া ভাই ভাই হোটেলত ভাতকেইটা খাই লওঁ বলক, বহুত ভোক লাগিছে। ফাইনেলি আমি হোটেল আহি পালোঁ আৰু এতিয়া হোটেলত ধুনীয়াকৈ ভাত দি দিছে। কোনোবাই মাংস খায়, কোনোবাই কিবা খায়, যি খাই দি দিব আৰু কোনোবাই নিৰামিষ খাব। যি খাই মই হ'লে মাংস খাম, মই নিৰামিষ ভাত খাব নোৱাৰোঁ। আৰু এইফালে চাওক জিতেন্দ্ৰ ভাই বহিছে আৰু এইফালে কৰ্ণ আছে, কৰ্ণই কথা পাতিয়ে আছে। এইফালে নিতু, এইফালে বাইদেউ আছে আৰু এইফালে ধুনু। একদম মজা আৰু ধুনীয়াকৈ ভাতকেইটা খাই লওঁ এতিয়া। আৰু ভিডিঅ' চিডিঅ' মই এতিয়া নবনাওঁ, ভাতকেইটা খাই লওঁ। ভাতকেইটা খাই লৈ ৰুমত গৈ আছোঁ। আৰু ফাইনেলি বহুত দেৰি মানে অন্তত আৰু ফাইনেলি আমি এটা গেষ্ট হাউচ পাইছোঁ। এইটো ধুনীয়াকৈ আমি থাকিম বুলি ভাবিছোঁ। ইয়াতে ডকুমেণ্টছটো দি থকা হৈছে ইয়াতে। আৰু দাদাই মানে কি ইমানখিনি মানে সহায় কৰিছে, সঁচাকৈ কিবা এটা মানে বহুত ভাল লাগিছে। আৰু ইমানখিনি সহায় কৰিছে মানে সঁচাকৈ বহুত ভাল লাগিছে। আৰু এইফালে এইখন হোটেল গেষ্ট হাউচৰে মালিক হয় এজন আহিছে, সঁচাকৈ বহুত ভাল লাগিছে। তেওঁ আমাক মানে কি এই ৰুমটো দিয়াৰ কাৰণে সঁচাকৈ দাদালৈ মানে কি বহুত ধন্যবাদ থাকিলে। আৰু দাদা আপোনাৰ নামটো? কৃষ্ণ কমল বৰুৱা। আপোনাৰ ঘৰ ইয়াতে হয়? ইয়াতে দাদাৰ নামটো কৃষ্ণ কমল বৰুৱা আৰু ঘৰ ইয়াৰে হয়, লোকেল হয়। ইয়াতে ধুনীয়াকৈ এটা গেষ্ট হাউচ বনাইছে, আমাক ৰুমটো দিছে, সঁচাকৈ বহুত ভাল লাগিছে।